সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইডুকেশ্যনলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আগৰ ভিডিঅ'সমূহত মই তোমালোকক গণিত বিষয়ৰ অনুশীলনী 2Bৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নসমূহ কৰি দিছিলোঁ। আজি তোমালোকৰ অনুশীলনী আৰম্ভ কৰিছোঁ 2C, অনুশীলনী 2C। ইয়াত এনেকুৱা কিছুমান আখৰত লিখা অংক তোমালোকে পাবা, কিছুমান গাণিতিক সমস্যা। সেই গাণিতিক সমস্যাবিলাক আমি সমীকৰণ আকাৰত প্ৰকাশ কৰি তাক আমি সমাধান কৰিব লাগিব। এতিয়া ইয়াতে প্ৰথম তোমালোকৰ যিটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 1, ইয়াত দিয়া হৈছে প্ৰথম প্ৰশ্নটো, এটা আয়তৰ পৰিসীমা 90 চেণ্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ 15 চেণ্টিমিটাৰ, আয়তৰ দৈৰ্ঘ্য কিমান? এতিয়া এনেধৰণৰ প্ৰশ্নবোৰ আমি এতিয়া কেনেদৰে সমাধান কৰিম? এতিয়া ভালদৰে তোমালোকে প্ৰথমতে প্ৰশ্নটো পঢ়ি বুজি পাব লাগিব। প্ৰশ্নটোত কি কৈছে সেই কথাটো বুজি পাব লাগিব। ইয়াতে তোমালোকক পৰিসীমা দিয়া আছে। আয়ত তোমালোকে নিশ্চয় চিনি পোৱা, আয়তৰ বিষয়ে জানা। আয়তৰ পৰিসীমা কি জানা তোমালোকে? আয়তৰ পৰিসীমা মানে কি আছিলে বাৰু? আয়তৰ পৰিসীমা মানে তাৰ চাৰিওফালৰ যিটো জোখ, চাৰিওফালৰ যিটো দৈৰ্ঘ্য, সেইটো আছিলে তাৰ পৰিসীমা। আয়তৰ পৰিসীমা হ'লে এটা সূত্ৰ আছিলে, মনত আছেনে? আয়তৰ পৰিসীমা ইজুকেল কি আছিলে? 2 ইনটু দিশ যোগ প্ৰস্থ, 2 ইনটু দিশ যোগ প্ৰস্থ। এইটো নিশ্চয় মনত আছে সূত্ৰটো। আয়তৰ পৰিসীমা হ'লে সূত্ৰটো আছিলে 2 ইনটু দিশ যোগ প্ৰস্থ, বা 2 ইনটু L প্লাছ বি। এলটোৱে দৈৰ্ঘ্য আৰু বিটোৱে প্ৰস্থ বুজায়। এতিয়া এই প্ৰশ্নটোত আমাক পৰিসীমা দিয়া আছে। ধৰা এইটো এটা আয়ত, ইয়াৰ পৰিসীমা আমাক কিমান দিয়া আছে? 90 চেণ্টিমিটাৰ। আৰু ইয়াৰ প্ৰস্থ দিয়া আছে, ইয়াৰ এইটো প্ৰস্থ হয় নাই? প্ৰস্থ আমাক দিয়া আছে 15 চেণ্টিমিটাৰ। ঠিক আছে, এতিয়া আমি উলিয়াব লাগে এইটো এক্স, এইটো আমি ধৰি ল'ব লাগিব। যিটো আমি উলিয়াবলৈ দিছে সেইটো আমি ধৰি ল'ম, নাজানো আমি সেইটো কিমান, এক্স বুলি আমি তাক ধৰি ল'ব লাগিব। অৰ্থাৎ যিটো দৈৰ্ঘ্য, আমাক যিহেতু ইয়াত দৈৰ্ঘ্য উলিয়াবলৈ দিছে, গতিকে আমি কি কৰিব লাগিব? দৈৰ্ঘ্যটো এক্স বুলি ধৰি ল'ব লাগিব। এতিয়া আমি প্ৰথমতে লিখিব লাগিব, ধৰা হ'ল আয়তটোৰ দৈৰ্ঘ্য, আয়তটোৰ দৈৰ্ঘ্য L, এইটো L বুজায়, L, দৈৰ্ঘ্য x চেণ্টিমিটাৰ বুলি আমি ধৰি ল'লোঁ। যিহেতু আমাক দৈৰ্ঘ্য উলিয়াবলৈ দিছে, দৈৰ্ঘ্যটো আমি নাজানো, এটা অজ্ঞাত ৰাশি, গতিকে আমি সেইটো x বুলি ধৰি ল'ব লাগিব। তাৰপিছত আমি জানো, বা আমি এনেদৰে লিখিব পাৰোঁ, প্ৰশ্নমতে আমাক যিহেতু আয়তৰ পৰিসীমা দিয়া আছে, আয়তৰ পৰিসীমা সমান 90 চেণ্টিমিটাৰ। আয়তৰ পৰিসীমা আমাক কিমান দিয়া আছে? 90 চেণ্টিমিটাৰ দিয়া আছে। গতিকে আমি আয়তৰ পৰিসীমালৈ যিটো সূত্ৰ, এইটো আমি কি বুলি জানো? 2 ইনটু L প্লাছ বি। আয়তৰ পৰিসীমা কেনেকৈ উলিয়ায়? 2 ইনটু L প্লাছ বি, 2 ইনটু L প্লাছ বি। এইফালে 90 লিখিবা, যিহেতু পৰিসীমা 90 চেণ্টিমিটাৰ দিয়া আছে। এতিয়া কি কৰিবা? এতিয়া আমি এইটো সমাধান কৰিলেই হ'ল, আগত যেনেদৰে কৰি আহিছোঁ। 2, আমাক যিহেতু দৈৰ্ঘ্য উলিয়াবলৈ দিছিলে, আমি দৈৰ্ঘ্যটো কি বুলি ধৰি লৈছিলোঁ? x, গতিকে এলৰ ঠাইত আমি কি পাতিম? x। আমি দৈৰ্ঘ্যটো x বুলি ধৰি লৈছোঁ, নাজানো। তাৰপিছত আমাক প্ৰস্থ কিমান বুলি কৈছিলে? প্ৰস্থ আমাক 15 চেণ্টিমিটাৰ কৈছে, হয়নে? প্ৰস্থ 15 চেণ্টিমিটাৰ, গতিকে এই বি ঠাইত কি পাতিবা? 15 চেণ্টিমিটাৰ। আৰু এইফালে পৰিসীমা 90। এইটো আগতে কৰাৰ দৰে 2ৰে xক পূৰণ কৰা, 2x, আকৌ 2ৰে 15ক পূৰণ কৰা, 2 15 30, 30, এইফালে 90। এতিয়া কি কৰিবা? এতিয়া প্লাছ 30ক আমি পক্ষান্তৰ কৰিম, আমি বাওঁফালৰ পৰা সোঁফালে লৈ আহিম। 2x ইকুৱেল টু, এইফালে 90 আছে, 90টো পাতি ল'বা, প্লাছ 30ক আমি বাওঁফালৰ পৰা সোঁফালে আনিলে কি হ'ব? -30। হ'লনে? বুজি পাইছানে? 2x ইকুৱেল, এতিয়া 90ৰ পৰা 30 গ'লে কিমান থাকিব? 60 থাকিব, হয়নে? এতিয়া x ইকুৱেল টু 60 ডিভাইডেড বাই 2। এতিয়া 2ৰে 60 গ্ৰহণ কৰিলে 2 × 60, হয়নে?
তে এক্সৰ ভেলুটো আমি কিমান পালোঁ 30 এক্স ইকুৱেল আমি কিমান পালোঁ 30 হয়নে এতিয়া আমি এক্সটো কি বুলি ধৰি লৈছিলোঁ দৈৰ্ঘ্যটো এক্স বুলি ধৰি লৈছিলোঁ নাই গতিকে আমি এক্সৰ মানটো কিমান পাম তেতিয়াহ'লে 30 পাম হয়নে এক্সটো আমি দৈৰ্ঘ্য হিচাপে লৈছিলোঁ গতিকে এক্সৰ যিটো আমি মান পালোঁ সেইটোৱে হ'ব আয়তটোৰ দৈৰ্ঘ্য এতেকে আমি লিখিব পাৰোঁ এতেকে আয়তটোৰ দৈৰ্ঘ্য এতেকে আয়তটোৰ দৈৰ্ঘ্য 30 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছে এবাৰ লৈছোঁ কুৱেশ্যন নম্বৰ 2টো কুৱেশ্যন নম্বৰ 2টো কি দিয়া আছে চোৱা কুৱেশ্যন নম্বৰ 2টোত দিয়া আছে দুটা সংখ্যাৰ যোগফল 120 যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ তেন্তে সংখ্যা দুটা কি কি আমাক ইয়াত দুটা সংখ্যা উলিয়াবলৈ দিছে আৰু সেই সংখ্যা দুটাৰ যোগফল আমাক কোৱা হৈছে 120 যদি তাৰে এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ হয় এটা সংখ্যা আনটোতকৈ কি ডাঙৰ বুলি কৈছে 20 ডাঙৰ গতিকে আমি এটো এতিয়া কেনেদৰে সমাধান কৰিম প্ৰথমতে তোমালোকে কি কৰিবা প্ৰশ্নটো 2-3 বাৰ ভালদৰে পঢ়ি চাবা পঢ়ি বুজিবলৈ চেষ্টা কৰিবা এতিয়া এটা সংখ্যাটো আমাক দিয়া আছে যে এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ গতিকে আমি প্ৰথমতে কি কৰিম এটা সংখ্যা ধৰি ল'ম আমি তেতিয়া লিখিম ধৰা হ'ল এটা সংখ্যা x এটা সংখ্যা আমি কি বুলি ধৰি ললো x যদি এটা সংখ্যা x হয় তেন্তে আনটো কিমান হ'ব আনটো কিমান বুলি কৈছিলে আনটো সংখ্যা 20 ডাঙৰ বুলি কৈছে এটাকে আনটো সংখ্যা কি হ'ব আনটো সংখ্যা হ'ব x + 20 আনটো সংখ্যা কি হ'ব x + 20 কেনেকৈ হ'ল x + 20 যেহেতু এই সংখ্যাটোতকে যে এটা সংখ্যা আমি ধৰি লৈছো x যদি এটা সংখ্যা 10 হয় ধৰা তাতকে 20 ডাঙৰ বুলি ক'লে কি কৰিব লাগিব তাৰ লগত 20 প্লাস কৰিব লাগিব হয় না যদি এটা সংখ্যা আমি 10 ধৰো আনটো সংখ্যা যদি আমাক 20 ডাঙৰ বুলি কয় তেতিয়া সংখ্যাটো 30 হ'ব গতিকে 20 যোগ কৰিব লাগিব যদি 20 ডাঙৰ বুলি কয় তেতিয়াহলে তাৰ লগত প্লাস কৰিবা আৰু যদি সৰু বুলি কয় তেতিয়া বিয়োগ কৰিবা মাইনাস কৰিবা বুজি পাইছা নিশ্চয় আমি কি কৰিলো প্ৰথমতে এটা সংখ্যা ধৰি ললো x আৰু x হলে তেন্তে আনটো সংখ্যা যেটো আমাক 20 ডাঙৰ বুলি কৈছে গতিকে হেতু কি হ'ব x + 20 এতিয়া আমি প্ৰশ্নমতে লিখিম প্ৰশ্নমতে আমাক কি কৈছে সংখ্যা দুটাৰ যোগফল 120 120 সংখ্যা দুটা আমি এটা যোগ কৰি দিম এটা সংখ্যা কি x আনটো সংখ্যা x + 20 এতিয়া সংখ্যা দুটা যোগ কৰিলো আমি ইহঁতৰ যোগফল আমাক কিমান বুলি কৈছে সংখ্যা দুটা যোগফল আমাক প্ৰশ্নমতে কৈছে যে 120 বুজি পাইছা না এটা সংখ্যা আমি x ধৰিলো এটা সংখ্যা x ধৰাৰ লগে লগে আনটো সংখ্যা x + 20 হ'ল তাৰ পিছত আমাক প্ৰশ্নমতে কৈছে যে দুটা সংখ্যাৰ যোগফল 120 সংখ্যা দুটা যোগ কৰিলো আমি এটো x এটা সংখ্যা আনটো সংখ্যা x + 20 যোগ কৰিলো দুইটা যোগ কৰি তাৰ যোগফলটো আমাক যেহেতু দিয়া আছে 120 গতিকে ইয়াত 120 পাতিছো এটা যোগ কৰা x + x কিমান হ'ব 2x x ৰ লগত x যোগ কৰিলে কিমান হ'ব 2x হ'ব + 20 ইকুৱেল 120 হলে এতিয়া আমি কি কৰিম এতিয়া আমি 20 ক পক্ষান্তৰ কৰিম 2x = 120 20 ক আমি বামফালৰ পৰা সোঁফাললৈ গ'লে কি হ'ব ইয়াত +20 আছিল এফালে গ'লে -20 হ'ব বুজি পাইছা নিশ্চয় 2x = 120 ৰ পৰা 20 গ'লে কিমান থাকিব 100 থাকিব হয়নে x = কি হ'ব 100/2 এটা যদি 2 ৰে হৰণ কৰে 100 কিমান হ'ব 2 50 100 গতিকে x = আমি কিমান পালো 50
আমি এক্সৰ ভেলুটো এতিয়া উলিয়ালোগে এক্সৰ ভেলুটো আমি কিমান পালোঁ 50 গতিকে আমি এক্সটো কি এটা সংখ্যা আমি এক্স বুলি ধৰি লৈছিলোঁ গতিকে আমি এটা সংখ্যা পাই গ'লোঁ এতিয়া আনটো সংখ্যা সেই সংখ্যাটোতকৈ 20 ডাঙৰ গতিকে 50ৰ লগত 20 যোগ কৰিলে হ'ব 70 হ'ব তেতিয়া আনটো সংখ্যা এটাকে এটা সংখ্যা আমি x বুলি ধৰি লৈছিলোঁ না কিমান পালোঁ 50 পালোঁ এটা সংখ্যা 50 হ'ব আৰু আনটো সংখ্যা আমি কি ধৰিছিলোঁ x + 20 হয়নে x + 20 মানে কি 50 এক্সট্ৰা আমি কিমান পালোঁ এটা সংখ্যা 50 পালোঁ 20 ডাঙৰ তাৰ লগত 20 যোগ তেতিয়াহ'লে এইটো কি হ'ব 70 হ'ব বুজি পালা নিশ্চয় গতিকে আমি সংখ্যা দুটা কি পালোঁ এটা সংখ্যা পালোঁ আমি 50 আৰু আনটো সংখ্যা পালোঁ 70 এটা সংখ্যা 50 পালোঁ আনটো সংখ্যা 70 হৈ গ'ল আমাৰ সমাধান বুজি পাইছা নিশ্চয় ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এবাৰ পঢ়ি দিছোঁ প্ৰশ্নটো এটা পৰিমেয় সংখ্যা 4/11 ইয়াৰ সমান হ'বলৈ -3/5ৰ 3 গুণৰ লগত কি সংখ্যা যোগ দিব লাগিব এতিয়া আমাক এটা পৰিমেয় সংখ্যা দিয়া আছে পৰিমেয় সংখ্যাটো কিমান 4/11 এই 4/11 সংখ্যাটোৰ সমান সংখ্যা পাবলৈ ইয়াৰ সমান হ'বলৈ 4/11ৰ সমান হ'বলৈ -3/5ৰ লগত 5ৰ 3 গুণৰ লগত -3/5ৰ 3 গুণৰ লগত কি সংখ্যা যোগ দিব লাগিব আমাক কি কৈছে যে এনে এটা সংখ্যা আমি উলিয়াব লাগিব যিটো সংখ্যা -3/5ৰ 3 গুণৰ লগত যোগ কৰিলে আমি ইয়াৰ সমান পাম 4/11ৰ সমান পাম গতিকে আমি যিটো যোগ কৰিবলগীয়া সংখ্যা সেইটো আমি ধৰি ল'ব লাগিব আমি প্ৰথমতে লিখিব লাগিব ধৰা হ'ল ভালদৰে মন দিবা ধৰা হ'ল যোগ কৰিবলগীয়া সংখ্যাটো x সংখ্যাটো x যোগ কৰিবলগীয়া সংখ্যাটো আমি x বুলি ধৰি ল'লোঁ ঠিক আছে এতিয়া লিখিম আমি প্ৰশ্নমতে আমাক কি কৈছে যে -3/5ৰ 3 গুণ এতিয়া -3/5ৰ 3 গুণ মানে কি তাৰ লগত 3 পূৰণ হয়নে 3 পূৰণ কৰিব লাগিব এতিয়া আমি যদি কওঁ 5ৰ 3 গুণ কিমান হ'ব 5ৰ 3 গুণ মানে কি 5ৰ লগত 3 পূৰণ 5ৰ 3 গুণ কিমান 15 হয়নে বুজি পাইছা নিশ্চয় 5ৰ 3 গুণ মানে 15 মানে 5ৰ লগত আমি 3 পূৰণ কৰিব লাগিব এতিয়া -3/5ৰ 3 গুণ মানে কি -3/5ৰ লগত আমি 3 পূৰণ কৰিব লাগিব এতিয়া -3/5ৰ 3 গুণৰ লগত কি সংখ্যা যোগ দিব লাগিব এতিয়া আমি সংখ্যাটো ধৰি লৈছোঁ x বুলি গতিকে আমি x যোগ দিম x যোগ দিলে কি হ'ব সেই সংখ্যাটো 4/11ৰ সমান হ'ব 4/11 এতিয়া প্ৰশ্নটোত আমাক যিটো কৈছে আমি পাতি ল'লোঁ প্ৰশ্নটোত কি কৈছিলে যে এটা পৰিমেয় সংখ্যা 4/11 ইয়াৰ সমান হ'বলৈ এই 4/11ৰ সমান হ'বলৈ -3/5ৰ 3 গুণ -3/5ৰ 3 গুণ মানে -3/5ৰ লগত 3 এটা পূৰণ কৰিবা 3 গুণৰ লগত কি সংখ্যা যোগ দিব লাগিব এতিয়া কি সংখ্যা যোগ দিব লাগিব সেইটো আমাৰ উলিয়াবলৈ কৈছে গতিকে নাজানো সেই সংখ্যাটো গতিকে নজনা সংখ্যাটো আমি x বুলি ধৰি লৈছোঁ গতিকে x টো ইয়াৰ লগত যোগ হৈ থাকিব এতিয়া আমি এইটো সমাধান কৰিলে হ'ব এইটো সমাধান কৰিলে আমি কি পাম এইটো 3 3 গুণ 9 হ'ব -9 -9/5 প্লাছ x ইকুৱেল টু 4/11 x ইকুৱেল টু এফালে কি আছে 4/11 -9/5ক আমি এফালে লৈ গ'লে কি হ'ব +9/5 হ'ব
হ'লনে? এতিয়া এইটো আগতে কৰাৰ দৰে আমি সমাধান কৰিলেই হ'ল। আমি আগতে সমাধান কৰিছোঁ নহয়। এতিয়া সমাধান কৰিবলৈ হ'লে কি কৰিব লাগিব? ইহঁতৰ লসাগু 5 আৰু 11 লসাগু কিমান? 55 11 5ক পূৰণ কৰিলে কিমান হয়? কেইবাৰ হৰণ কৰিব লাগিব। 11 55ক 11 55ক হৰণ কৰিলে 5 বাৰ যাব। 5 11 55 5 আকৌ 4ক পূৰণ কৰিব লাগিব। 5 4 গুণ 20 এইখিনি শিকাইছোঁ আগতে। 5 আকৌ 55ক হৰণ কৰা কিমান বাৰ যাব? 5 11 55 11 বাৰ যাব। 11 9ক পূৰণ কৰিলে 99 9 11 99 x ইকুৱেল 55 20ৰ লগত 99 যোগ কৰিলে কিমান পাবা? 9 11 119 কিমান পাবা? 119 এটাকে আমি xৰ ভ্যালুটো পাই গ'লো। 119 ডিভাইডেড বাই 55 এই xৰ ভ্যালুটোৱে হ'ব যোগ কৰিবলগীয়া সংখ্যাটো। এটাকে আমি লিখিব পাৰিম। এটাকে যোগ কৰিবলগীয়া সংখ্যাটো এটাকে যোগ কৰিবলগীয়া সংখ্যাটো 119 বাই 55 55 ভাগৰ 119 গতিকে আমি যেহেতু যোগ কৰিবলগীয়া সংখ্যাটো x বুলি ধৰি লৈছিলোঁ xৰ যেতিয়া ভ্যালুটো পালোঁ সেই xৰ মানটোৱে হ'ব সেই যোগ কৰিবলগীয়া সংখ্যাটো। নিশ্চয় বুজি পাইছা। যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিম। বেছি দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো। আৰু যদি তোমালোকে সোনকালে বুজি পোৱা তেন্তে মই অলপ স্পীডত ভিডিঅ'সমূহ দিব পাৰিম। অংকসমূহ সোনকালে কৰি যাব পাৰিম। তোমালোকক বুজাবৰ হেতু অকণমান লাহে লাহে কৰিব লগা হৈছে। গতিকে তোমালোকে এবাৰ চাবা ভালদৰে। তিনিওটা অংক আজি তিনিওটা কৰি দিলোঁ অনুশীলনী 2C আৰু বাকীখিনি যিখিনি থাকিছে তোমালোকে চেষ্টা কৰিবাচোন। যদি পাৰা তোমালোকে কৰিবা। ঠিক আছে তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে সকলো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰে। ঠিক আছে, ধন্যবাদ।